নমস্কাৰ সকলোকে। এয়া আমি চাবলৈ গৈছিলোঁ জ্যোতি ভাৰতী মিউজিয়াম অৰ্থাৎ পকি, আৰু ঘৰটো অৱস্থিত আছে তেজপুৰত। ঘৰটো স্থাপিত কৰিছিলে 1874 AD, বহুত বছৰ হ'ল অৱশ্যে। আৰু এয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্বপুৰুষৰ ঘৰ হয়, আৰু বৰ্তমান এয়া চোৱা চিতা কৰা হৈছে গভৰ্ণমেণ্টৰ দ্বাৰা। আৰু এয়া মই সিদিনাখন বহুত গৰম দিছিলে, সেইকাৰণে অৱস্থা এনেকুৱা। এয়া আমি এতিয়া পকিত আছোঁ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহ। আৰু এইটো ঘৰটোৰ আৰ্কিটেকচাৰ যিটো ষ্টাইলটো হয়, আহোম ষ্টাইলত কৰা আৰু ৰাজস্থানী। আপোনালোকে দেখা পাইছে যিটো ডিজাইনটো দিয়া আছে, জেনেৰেলি ৰাজস্থানী ষ্টাইলত এনেকুৱাকৈ কৰা হয়। আৰু ইয়াত লিখা আছে চাইনবোৰ্ডত। লগতে এই ঘৰটো তেজপুৰৰ প্ৰথম পকা ঘৰো আছিলে। इस तरफ जाना है, इस तरफ जाना है। সেয়া আমি ভিতৰত সোমালোঁ এতিয়া। আৰু এইবোৰ ইয়াতে কিতাপ থোৱা আছে। এয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ ফটো। আৰু এইফালে এন্ধাৰ হৈ আছে বাৰু। এয়া ইনষ্ট্ৰুমেণ্টছবোৰ আছে। বাদ্যযন্ত্ৰবোৰ আচলতে বহুত পুৰণি হয়। আপোনালোকে নামবোৰ জানে যদি ক'বচোন কমেণ্টত। বহুত পুৰণা ফটো হয়। এয়া তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ ফটোবোৰ এনেকৈ ৰখা হৈছে। এয়া গুৰু আসন। ভিডিঅ'টো অলপমান ব্লাৰি হৈছে কাৰণ মই ফ্লেছ লাইট জ্বলাই লৈছিলোঁ, কিয়নো তাতে লাইটৰ কোনো ব্যৱস্থা নাছিলে মই দেখাত। এয়া আমি বাকী লগৰীয়াবোৰকো লগ পালোঁ ইয়াতে। এয়া মাজত এইখিনি ৰেক্টেংগুলাৰ শ্বেপৰ হয়, আৰু ওপৰত অ'পেন স্পেচ হয়, আৰু আকাশখন বহুত ধুনীয়াকৈ দেখা পায়। আৰু এইটো আগৰৱালা পৰিয়ালৰ পুৰণি লোহাৰ চন্দুক হয়, বহুত আগৰে, আৰু চাগে ওজনো বহুত হ'ব। বন্ধ আছিলে বাৰু, মই খুলিব চাইছিলোঁ, পাৰিম নোৱাৰি। এয়া মই আৰু মোৰ লগৰ এজনীয়ে অন্য এটা ৰুমত সোমাইছিলোঁ, তাত তেওঁৰ পৰিয়ালৰ বস্তুবোৰ থোৱা আছে। এয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰুম হয়, আৰু ইয়াতে বিচনা আছে, ভিতৰত আছে, চাব লাগিব। আৰু ইয়াতে লিষ্ট এখন দিয়া আছে অফ এমিনেণ্ট গেষ্ট অফ অনাৰেড পকি, মানে ইয়াতে নামবিলাক দিয়া আছে যিসকল লোকে ইণ্ডিপেণ্ডেঞ্চ সময়ত ইয়াতে আহিছিলে, যেনেকৈ মহাত্মা গান্ধী, লালা লাজপত ৰায়, ৰাজা গোপালাচাৰী, কুলাধৰ চলিহা, আৰু এনেকৈ বহুত বিভিন্ন লোকৰ নাম দিয়া আছে ইয়াতে। আৰু এয়া 4টা নক্সা হয়, মানে মেইন গেটৰ যিটো আৰ্কিটেকচাৰৰ ষ্টাইলটো হয়। আৰু এয়া শিল্পী শ্ৰী মৃগেন কলিতাই আঁকিছিলে। ইয়াতে লিখাই আছে জ্যোতি ভাৰতী তোৰণৰ বাবে শিল্পী শ্ৰী মৃগেন কলিতাই উলিওৱা 4টা নক্সা। আৰু এয়া যে আপোনালোকে বাকচ দুটা দেখিছে, আগৰৱালা দেৱৰ মাতৃ কিৰণময়ে ব্যৱহাৰ কৰা এই গহনাৰ বাকচ হয়। আৰু ইয়াতে ধুনীয়াকৈ তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছে এইবোৰ। এয়া আগৰৱালা দেৱৰ কোঠাটো হয়, আৰু ইয়াতে তেওঁৰ চোলা বিচনা এনেকৈ ৰখা গৈছে।
এয়া তেওঁ ব্যৱহাৰ কৰা চোলা আৰু লগতে ষ্টপ ৱাটছো আছিলে আৰু এইখন চাগে চেলেং হ'ব পাৰে আৰু এইটোত কিবা লিখা আছিলে গম নাপাওঁ বাৰু ভালকৈ ধৰিব নোৱাৰি। এয়া তেওঁ ব্যৱহাৰ কৰা বিচনা লগতে গাৰু আছে আৰু ধুনীয়াকৈ কিবা এখন পাৰি থোৱা আছে চাদৰৰ নিচিনাকৈ। এয়া তেওঁৰ পৰিয়ালৰ ফটোবোৰ এনেকৈ ধুনীয়াকৈ থোৱা আছে। ইয়াত এখন আইনাও থোৱা আছিলে আৰু আগৰৱালাদেৱে ইকনমিক্স পঢ়িবৰ কাৰণে এডিনবৰ্গ ইউনিভাৰ্চিটিত গৈছিলে 1926ত, কিন্তু তেওঁ পঢ়াখিনি কমপ্লিট নকৰাকৈ 1930ত ঘূৰি আহিছিলে। এয়া তেওঁৰ ফটোবোৰ ইয়াতে থোৱা আছে এডিনবৰ্গ ইউনিভাৰ্চিটিত আৰু তেওঁ থেমছ ৰিভাৰত যিটো লণ্ডনত অৱস্থিত আছে তেওঁ তাতে নাও চলাইছিলে। এয়া ফটোখন দেখিছে নহয় আপোনালোকে। আৰু ইয়াৰ পিছত আমি অন্য এটা ৰুম চাবলৈ গৈছিলোঁ কাৰণ আমাৰ লগত বেছি সময় নাছিলে, মেবি 4টা চাৰে 4টা বজাত বন্ধ কৰি দিয়ে আৰু সেইকাৰণে মই জাষ্ট এনে এটা ভিডিঅ' ক্লিপ লৈছিলোঁ। ইয়াতে তেওঁৰ চোলা ৰখা আছিলে আৰু বাকী কিবা কিবি বস্তু আছিলে বাৰু, ভালকৈ ইমান চাব নোৱাৰিলোঁ। কি হয় বন্ধ আছে। এইটো কি আছিল তাতে? আৰু ইফালেও কিবা আছিল নেকি?